তো গাইজ আমি ৰাস্তাৰ আগত থিয় হৈ থাকোঁতে এটা পিলপিলি আহিল। পিলপিলিত আমি গড়েমাৰীলৈকে গৈ আছোঁ। তাৰ গড়েমাৰীৰ পৰা আকৌ বাইকত যাম। তো গাইজ আমি এতিয়া বাইকত গৈ আছোঁ, বকলৈকে গৈ আছোঁ। বকৰ পৰা আৰু এইপিনে বহুত দূৰ যাব লাগিব। বকৰ পৰা আৰু 9 কিলোমিটাৰ দক্ষিণত যাব লাগিব। এতিয়া আমি গৈ আছোঁ বাইকত। আগত বাইকত দুজন আছে, আমি এইটো বাইকত দুজন গৈ আছোঁ। তো চাবই পাৰিছে আপোনালোকে ৰাস্তাৰ কি মজা লাগিছে ৰাস্তা দি যাই থাকোঁতে। চাৰিও ছাইডত তাৰমানে পাহাৰ, খেতি, মাজেদি একদম পূৰা চাফ চিকুণ ৰাস্তা, একদম মানে শান্তি, কি ক'ম আৰু মানে ভাল লাগিছে। আপোনালোকে চাই থাকক। আৰু মাজত ছাগলী আহিলে গৈ আছোঁ, চাওক। তো গাইজ আমি এতিয়া আহি বকো পাইছোঁ। বকো হাই ৰোডেদি গৈ আছোঁ। অলপ যাই কেনে দক্ষিণ পিনে যাব লাগিব। তাৰ আগত কিবা এটা খাই লওঁ, ৰ'ব, ভোক লাগি গৈছে। আৰু গাইজ এইটো হোটেলত ৰখিলোঁ, আৰু এইটো ৱালত কি লিখি দিছে চাওকচোন আপোনালোকে ভিডিঅ'টো প'ষ্ট কৰি। আৰু কিবা খাই, চাহ তাহ খাই আমি আকৌ গৈ আছোঁ। এতিয়া বকৰ পৰা দক্ষিণ পিনে গৈ আছোঁ, ডাইৰেক্ট আমাৰ ডেষ্টিনেশ্যনলৈকে গৈ আছোঁ। চাই থাকক। আমি ইয়াত অলপ ৰখিছোঁ, ফটো চটো মাৰিলোঁ ইয়াতে। কিবা কি কৰি আছে মোবাইলত, অলপ ৰেষ্ট লৈ আছোঁ। ফটো চটো ইয়াতে উঠিলোঁ, আগত গৈ আছোঁ। আগৰ দুটাতো বাইক লৈ গুচি গৈছে, ক'ত বা গ'ল সিহঁতে। মামাৰ গাড়ী লৈ আহিছে সি। চাই থাকক, আমি পামে প্ৰায়। ইয়াক গাড়ী চলাব দিছোঁ, ৰাস্তা বেয়া। কিন্তু যাব পাৰি, অলপ প্ৰব্লেম হয়, অসুবিধা নাই আৰু। এইটো হৈছে আৰডঙা। আমি আৰডঙা আহিছোঁ। এতিয়া কিমান পানী চাওক, ঝৰ্ণা। মানে আহিলোঁ আৰু আৰডঙা আপোনালোকক দেখাবৰ কাৰণে লৈ আহিলোঁ। এইপিনে আগত কেইটামান আছে, ফটো উঠি আছে। মই এইপিনে আহিলোঁ অলপ ভিডিঅ' বনাবৰ কাৰণে। আপোনালোকক দেখাই আছোঁ, চাই থকা। আগুৱাই গৈ আছোঁ, মজা পাব। ইয়াতে মানে পাহাৰৰ মানে শিলৰ ওপৰত আছোঁ, চাওক কিমান ওপৰত আছোঁ। আৰু এইপিনে বোলে ঝৰ্ণাটো আপোনালোকে চাব পাৰিছে, কিমান মানে দূৰে দূৰে আৱাজ কৰি আছে। মানে কি ক'ম মানে আৰু, চাওকচোন আগত চাওক। ওপৰৰ পৰা এইটো ভিউটো চাওক, কিনে মানে স্পীডত পানী পৰি আছে। চাওক, জুম কৰি দেখাই দিছোঁ, চাওক মজা লাগিছে। এই পিনৰ পৰা পানী আহি আছে, তাৰমানে এই আগৰ পৰা পানী এনেকৈ নামি এইপিনে গৈ আছে। আগত এটা তাৰমানে দলং আছে, কোনো খুটি চুটি নাই একো। আপোনালোকে জানে আৰডঙাত মানে এটা হেংগিং ব্ৰিজ আছে, তাতে কোনো খুটি চুটি নাই। আৰু এইপিনে আগুৱাই যাম, যিমান তাৰমানে যাব পাৰোঁ সিমানলৈকে যাম। তাৰমানে এনেই গৈ আছোঁ আমি লাহে লাহে। ইয়াতে আগত ৰখি আছোঁ, তাৰমানে এইটো পাহাৰৰ ওপৰত বহি আছে। এইপিনে আৰু যাব নোৱাৰিলোঁ, মানে যোৱাৰ খুব ইচ্ছা আছিল, কাৰণ যাব নোৱাৰিলোঁ। তাৰমানে এইপিনেতো আপোনালোকে চাইছে, ইয়াতে তাৰমানে আৰু যোৱাৰ জেগা নাই, তাৰমানে পূৰা পানী, পূৰা ভাগৰ লাগি গৈছে। আহিলোঁ, এইপিনে আহি কেনে এইপিনে যে যাব খুজিছিলোঁ, যাব গ'লে ভাবিছিলোঁ এইতে মানে ৰাস্তা আৰু নাই, যাব পাৰিম কিন্তু এইপিনে নোৱাৰোঁ। এইতে চাওক, পানী পানী পানী। এইপিনে যে আহিব পাৰিম চাগে, এইপিনে যে আহি আপোনালোকক দেখাবৰ কাৰণে চেষ্টা কৰিম। আপোনালোকে চাই থাকক ব্লগটো, খুবেই ভাল লাগিব। আহি আছে, চাওক কিমান পিছত কৰিছে এইকেইটা। গোটেইকেইটা গাছ নামি গৈছে। তাৰমানে ভয় লাগি আছে, নামিব পৰা নাই, আটা পাৰি আছে। আৰু এইপিনে মই আহি আছোঁ, আপোনালোকে চাওক কেনেকৈ তাৰমানে কি ভয়ানক, মানে পাথৰৰ ওপৰতে এবাৰ ভৰি পিছলি গ'লে একদম তলত পৰি যাম, আৰু মানে শেষ একদম। বহুত ৰিক্সত গৈ আছোঁ গাইছ, আপোনালোকে চাওক। আহি পালোঁ, আৰু মানে এইটো পাথৰৰ পৰা এইটো পাথৰত জাম দি মানে ফাঁচি গৈছে। এতিয়া মানে বান্দাৰৰ নিচিনা তাৰমানে উঠি আছে, বগাই বগাই উঠি আছে। চাওক, পিছে পিছে আৰু এটা জঁপিয়াব, এইটো। আৰু গাছ আমি এইপিনে দি পাথৰ বগাই বগাই যাই কেনে এইপিনে মানুহৰ বাৰীৰ পিছেদি, মানে এইটো ৰাস্তা দি আহি কেনে আগত গৈ আছোঁ। আগত গাড়ী আছে, আমি গৈ আছোঁ আগত। আমি এইপিনে দি শিলৰ ওপৰেদি তাৰমানে যেনেকুৱাকৈ আহিলোঁ, আহি কেনে আকৌ এইপিনে দি এটা ৰাস্তা পাইছোঁ, ৰাস্তা দি ওলাই গৈ আছোঁ। গাড়ী আছে আগত, মানে একদম শেষ আৰু। আজিতকৈ মানে আৰু কেতিয়াও এনেকুৱা তাৰমানে কি
কম আৰু এনেকুৱা মানে কষ্ট কৰা নাই তো গৈ আছোঁ আগলৈকে বাইকলৈকে গৈছে এতিয়া আমি তাৰমানে এইফালে আহি কিনে এইখিনি নামি গৈ আছোঁ ই আছে কিবা এটা কৈ দিয়া কেনে লাগিল আহি কিনে ভাল লাগিল কিন্তু অৱস্থা শেষ মানে আমি এইপিনেদি গৈছিলোঁ যাই কেনে পাহাৰৰ মানে পাথৰৰ ওপৰেদি গৈ এইপিনেদি মানুহৰ ঘৰৰ পিছেদি ৰাস্তাত উঠি কেনে আহি কেনে আৰু ইয়াতে বহিছোঁ মানে কি ক'ম আপোনালোকক যিখিনি দেখাব পাৰিম মই দেখালোঁ ইয়াতে আৰু এটা তাৰমানে এতিয়া হেংগিং ব্ৰিজ আছে সেইটো দেখাম বাৰু চাই থাকক আপোনালোকে চাব পাৰিব তাতে ফ্ৰেছ হৈ আছোঁ মুখ হাত ধুই আছোঁ আৰু গাইছ এইটো হৈছে সেই হেংগিং ব্ৰিজ ওপৰেদি গৈ আছোঁ আগত মানে পানী আছে তো আপোনালোকে চালে ভিডিঅ'টো কেনেকৈ মোক পাইছে কমেণ্ট কৰি ক'ব তো আজি ইমানখিনি আছিল ভিডিঅ'টো